আপোনালোকে যদি বেংক নোযোৱাকৈ আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্ট লিংক কৰিব বিচাৰে তেনেহলে আপোনালোকে মোবাইলৰ সহায়তে কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি চেনেলটো এতিয়ালৈ ফলো কৰা নাই ফলো কৰিব আৰু ইউটিউবত চাই আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এতিয়া হওক মই আপোনালোকক দেখুৱাই আছো কেনেকৈ আপোনালোকে কৰিব, গোটেই কমপ্লিট ষ্টেপটো মই আপোনালোকক দেখুৱাই দিম। ঠিক আছে, আপোনালোকে প্ৰথমে গুগলত সাৰ্চ NPCI, ঠিক আছে, NPCI বুলি সাৰ্চ কৰিব। NPCI বুলি সাৰ্চ কৰাৰ পিছত ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত সেকেন্ড স্টেপত আপোনালোকৰ তললৈকে যাব, যাই আপোনালোকে দেখাব পায় কনজিউমাৰৰ কাষতে প্লাছ চিম্বলত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াতে তলত দেখা পাব UPI কমপ্লেইন, তাৰপিছত আধাৰ প্ৰডাক্ট কমপ্লেইন, তাৰপিছত একেবাৰে তলত দেখা পাব ভাৰত আধাৰ সিডিং ইনেবলাৰ, তো তাতে আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত আপোনালোকে সেকেন্ড স্টেপত ইয়াতে ফাৰ্ষ্ট স্টেপত দেখা পাব হোম, সেকেন্ড স্টেপত আপোনালোকে দেখা পাব আধাৰ সিডিং ডিসিডিং। ঠিক আছে, আপোনালোকে ইয়াতে আধাৰ সিডিঙত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এণ্টাৰ ইউৰ আধাৰ নাম্বাৰ, আপোনাৰ যিখন আধাৰ কাৰ্ডত নাম্বাৰ আছে নাম্বাৰটো আপোনালোকে ক্লিক কৰিব লাগিব। ঠিক আছে, নাম্বাৰটো আপুনি ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে ৰিকুৱেষ্ট ফৰ আধাৰ ইয়াতে আপুনি সিডিঙত ক্লিক কৰিব। সিডিঙো আছে ইয়াতে, ডিসিডিঙো আছে। যদি আপুনি কেনচেলো কৰিব বিচাৰে কেনচেলো কৰিব পাৰে, আৰু যদি আপুনি সিডিং কৰিব বিচাৰে তেনে সিডিং কৰিব বিচাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ যি বেংকত একাউণ্ট আছে ইয়াতে বেংক একাউণ্টৰ নাম দেখা পাব, আপোনালোকে বেংকৰ নামটো সিলেক্ট কৰি দিব। যি বেংক হয় আপোনালোকৰ যি বেংকত একাউণ্ট আছে সেইটো আপোনালোকে সিলেক্ট কৰি দিব। ঠিক আছে, তাৰপিছত ইয়াতে বেংক একাউণ্ট নাম্বাৰ দিব, তাৰপিছত ইয়াতে কনফাৰ্ম একাউণ্ট নাম্বাৰ দিব। কনফাৰ্ম একাউণ্ট নাম্বাৰটো আপোনালোকে দিব। তাৰপিছত ইয়াতে যিটো এইটো খালী ঘাই আছে এই খালী ঘাইটোত টিক মাৰ্ক কৰি দিব, ক্লিক কৰি দিব। ক্লিক কৰি দি তললৈকে যাব, কেপচাটো বহাব, বহাই কিনে আপোনালোকে সাবমিট কৰি দিব। সাবমিট কৰাৰ পিছত কিছুদিন পিছতে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ফলো কৰিব নাপাহৰিব। থেংক ইউ।